নমস্কাৰ, নৱম শ্ৰেণীৰ সমশিক্ষাৰ্থী। আজি মই তোমালোকক সordhara নামৰ নাটকখন ভালকৈ বুজাবলৈ চেষ্টা কৰিম। তোমালোকে কিতাপখন মেলি লোৱা আৰু প্ৰত্যেকটো লাইন চাই যোৱা। ইয়াত কি কৈছে চাবা। সordhara এইখন এখন মাধৱদেৱৰ ঝুমুৰা হয়। কথা মানে ডাইলগখিনি কৈ আছে, গোপী বোল হে মাই যশোদে। গোপীগৰাকীয়ে যশোদাক ক'লে, মা যশোদা, তহতাপ তেজহ, তুমি তোমাৰ দুখ ত্যাগ কৰা। হামু তোহাৰী বালক কানাই দেখল, মই তোমাৰ বালক শ্ৰীকৃষ্ণক দেখা পাইছোঁ। এক গোৱালিক লবনো চৰি কৰিতে ঘৰ মহ পৈচল। এগৰাকী গোপিনীৰ ঘৰত শ্ৰীকৃষ্ণই চোৰ কৰি মাখন খাবলৈ গৈছিলে, প্ৰৱেশ কৰিছিলে। আহে পেখি সেই গোৱালি লবনো চোৰ কৰিয়ে ধৰিয়ে ঠিক। তেতিয়া গোপীগৰাকীয়ে শ্ৰীকৃষ্ণক হাতে লোতে ধৰা পেলাইছিল। মানে যিগৰাকী গোপিনীৰ ঘৰত শ্ৰীকৃষ্ণই মাখন খাবলৈ গৈছিল, সেইগৰাকী গোপিনীয়ে শ্ৰীকৃষ্ণক ধৰা পেলাইছিল। শ্ৰীকৃষ্ণ তাহেক উত্তৰ কৰাইছে। শ্ৰীকৃষ্ণই সেই গোপীগৰাকীক উত্তৰ দিছে, আহে ধান্দি হামু কৈছে চোৰ, ঐ পেতুলি তিৰোতা, মই চুৰ কৰিছোঁ নেকি? এনেকৈ শ্ৰীকৃষ্ণই গোপীক উত্তৰ দিলে। বালক সমে ৰাজ মাৰগে ফিৰত, মই মোৰ বন্ধুসকলৰ সৈতে বা বালকৰ সৈতে ৰাস্তাত খোজকাঢ়ি আছিলোঁ। মই তোমাৰ ঘৰত মাখন চুৰ কৰা নাই, মই ঘূৰিহে আছিলোঁ। তুমি মোক মিছাতে কি কৰিছা, অপবাদ দিছা। এনেকৈ শ্ৰীকৃষ্ণই ক'লে। তহ আপনে দধি খায়া হামাকো চোৰ বলত, ঐ গোপিনী, তুমি নিজে চোৰ কৰি মোক চোৰ ক'বলৈ আহিছ। এনেকৈ শ্ৰীকৃষ্ণই ক'লে। তাহে শুনি গোপী পৰাক গোপী সাক্ষী মানত, তেতিয়া গোপীগৰাকীৰ উপায় নোহোৱা হ'ল। কিয়নো তেওঁ মানে কি হ'ল, ফাঁচি গ'ল। কাৰণ তেওঁৰ ঘৰতে শ্ৰীকৃষ্ণ চুৰ কৰিছে, আকৌ তেওঁকে কি কৰিছে, শ্ৰীকৃষ্ণ চোৰ বুলি কৈছে। এতিয়া কি হ'ল, সাক্ষীৰ প্ৰয়োজন হ'ল। এতিয়া গোপীগৰাকীয়ে সাক্ষী বিচাৰিলে, যাতে শ্ৰীকৃষ্ণক শাস্তি দিব পাৰে। এনেকুৱাটো সাক্ষী বিচাৰিবলৈ ধৰিলে। শ্ৰীকৃষ্ণ আপন হাতক লবনো গোপীক মুখে মাখি বলত। কিন্তু কি হ'ল, যেতিয়া গোপীগৰাকীয়ে আন গোপীসকলক মাতি আনি শ্ৰীকৃষ্ণ যে চুৰ কৰিছে এইটো কথা ক'বলৈ ধৰিলে, তেতিয়া কিন্তু শ্ৰীকৃষ্ণই কি কৰিলে, নিজৰ হাতত লাগি থকা মাখনখিনি গোপীগৰাকীৰ মুখত সানি দিলে আৰু ক'লে, আহে গোপী হ'ব দেখো দেখো, ঐ গোপীসকল, তোমালোকে চোৱাচোন, আবৰ সাক্ষীটো কমনা প্ৰয়োজন, আৰু কিবা সাক্ষীৰ প্ৰয়োজন নেকি? কিয়নো তেওঁৰ মুখত মাখন লাগি আছে। কোনে চুৰ কৰিছে তাৰ এইটোৱে প্ৰমাণ হয়। এনেকৈ কৃষ্ণই গোপীসকলক ক'লে। উনিকৰ মুখ সাক্ষী, মানে তেওঁৰ মুখখনে হৈছে সাক্ষী, যে সেই গোপীগৰাকীয়ে যে নিজৰ ঘৰত মাখন খাই চুৰ কৰি মাখন খাইছে, তাৰ সাক্ষী হৈছে তেওঁৰ মুখখন। মই চুৰ কৰা নাই যে, তাৰ প্ৰমাণ হৈছে তেওঁৰ মুখখন, কাৰণ তেওঁৰ মুখত কি হৈছে, মাখন লাগি আছে, সেইটো কৈছে। শুনি গোপী লাজ পাৱল, তেতিয়া কি হ'ল, সেই গোপীগৰাকী আকৌ লাজ পালে। কাৰণ তেওঁৰ মুখখনত যে মাখন লাগি আছে, সেইটো কথাটো মানে কি হ'ল, সকলো দেখা পালে। তেওঁ কিন্তু মাখন খোৱা নাই, মাখন শ্ৰীকৃষ্ণই খাইছে। কিন্তু শ্ৰীকৃষ্ণই কি কৰিলে, সেই গোপীগৰাকীৰ মুখত মাখন সানি তেওঁকে মানে কি কৰিলে, চুৰ বুলি ক'লে। গতিকে সেই সময়ত আকৌ গোপীগৰাকীয়ে প্ৰতিবাদ কৰাৰ কোনো মানে কি নাপালে, কথা নাপালে। কিয়নো তেওঁৰ মুখত যে মাখন লাগি আছে, তেওঁ লাজ পালে, তেওঁ তলমূল হৈ থাকিলে। কৃষ্ণক উত্তৰে আতাৰ নাহি পাৰি, গোপী হ'ব ভংগ মানল। আৰু শ্ৰীকৃষ্ণৰ উত্তৰত কোনো নোৱাৰি গোপীসকলে কি কৰিলে, সভাখন ভংগ কৰিলে। তাহে পেখি শ্ৰীকৃষ্ণ আঞ্চলে ধৰি টানিয়ে আনত, তেতিয়া কি হ'ল, শ্ৰীকৃষ্ণই যিগৰাকী গোপীৰ ঘৰত মাখন চুৰ কৰিবলৈ গৈছিলে, সেইগৰাকী গোপীক কি কৰিলে, আঁচলত ধৰি টানি আনিলে। গোপী কাতৰ কয় বলত, গোপীগৰাকীয়ে কাতৰভাৱে কৰুণ মনেৰে ক'বলৈ ধৰিলে, হে কানাই, অ' কানাই, হে কৃষ্ণ, তহ আমাকো চাৰহ, তুমি মোক এৰি দিয়া। তহাকো হামো
লৱণো দেব, মই তোমাক লৱণো খাবলৈ দিম বা মাখন খাবলৈ দিম, তুমি মোক এৰি দিয়া, এনেকৈ শ্ৰীকৃষ্ণ গোপীগৰাকীয়ে ক'লে। তাহে শুনি শ্ৰীকৃষ্ণ গোপীক চাৰল, এই কথা শুনি শ্ৰীকৃষ্ণই গোপীগৰাকীক এৰি দিলে। গোপী কৃষ্ণক লৱণো দেলহ, গোপীগৰাকীয়ে কৃষ্ণক লৱণো খাবলৈ দিলে। শ্ৰীকৃষ্ণ তাহেক ভজন কয় কহু, আনন্দে নৃত্য কৰিল, শ্ৰীকৃষ্ণই সেই গোপীগৰাকীয়ে দিয়া মাখন খাই আনন্দৰে নৃত্য কৰিবলৈ ধৰিলে। আহে মাই যশোদে, তেতিয়া সেই প্ৰথমগৰাকী গোপীয়ে যে যশোদাক খবৰ দিছিল শ্ৰীকৃষ্ণক, সেই গোপীগৰাকীয়ে যশোদাক পুনৰ ক'বলৈ ধৰিলে। তহু কি পুণ্য কয় শ্ৰীকৃষ্ণক পুত্ৰ পাৱল, সেয়াই যশোদা, তুমি কি পুণ্য কৰি শ্ৰীকৃষ্ণক পুত্ৰৰূপে পাইছা। শ্ৰীকৃষ্ণ সব গকুলবাসীক আনন্দ কৰাই ঠিক, কিয়নো শ্ৰীকৃষ্ণই সমস্ত গকুলবাসীক কি কৰে, আনন্দত ৰাখে। অব তোহাৰে কানাই বহুত চোৰ চাতুৰিয়ে, গোপীক ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰি ঠিক। এতিয়াও কি কৰিছে শ্ৰীকৃষ্ণই চুৰ কৰি মাখন খাই গোপীসকলৰ লগত নৃত্য কৰি আছে, সিহঁতক আনন্দত ৰাখিছে। ইহা জানি হে মাই চিন্তা শোক চাৰহ, কি কৰা, এইটো কথা শুনি মা যশোদা, তুমি তোমাৰ অন্তৰত থকা দুখখিনি ত্যাগ কৰা। সূত্ৰধাৰে কৈছে, তদন্তৰে যশোদা আপোন পুত্ৰক শুভ বাত শুনিয়ে কহু, তেতিয়া যশোদাই আপোন পুত্ৰ শ্ৰীকৃষ্ণৰ সুখবৰ পাই ক'বলৈ ধৰিলে। গোপীক ভংগ কৰাই, গোপীসকলক কি কৰিলে, গোপীসকলৰ সভাখন ভংগ কৰাইছে, নানাবিধ কৌতুক নৃত্য কৰি ঠিক, আৰু সভা ভংগ কৰি বহুত মানে হাঁহি ফূৰ্তি কৰি আছে, নৃত্য কৰি আছে। ইহা শুনি চিন্তা শোকত তেজী পৰম হৰ্ষিত হৈল, ইহা শুনি চিন্তা শোকত তেজীয়ে পৰম হৰ্ষিত হৈল, আৰু এইটো কথা শুনি মোৰ কি হৈছে, মই আনন্দিত হৈছোঁ, এনেকৈ যশোদাই ক'লে। যে গোপীগৰাকীৰ মুখত যেতিয়া যশোদাই কি হ'ল, শ্ৰীকৃষ্ণৰ শুভ কথাবোৰ শুনিলে, তেতিয়া যশোদাৰ কি হ'ল, ভাল লাগি গ'ল, তেওঁৰ মনত থকা দুখখিনি আঁতৰি গ'ল। কথা, যশোদা বল হে মাই গোৱালি, তেতিয়া যশোদাই ক'লে, হে গোৱালি, কোন থামে হামাৰ বালকত ঠিক, মই প্ৰথমগৰাকী গোপীয়ে যশোদাক খবৰ দিছিলে শ্ৰীকৃষ্ণৰ, সেইগৰাকী গোপীক যশোদাই ক'লে, হে গোপী, হে গোৱালি, তুমি মোক কোৱাচোন মোৰ পুত্ৰ ক'ত আছে, তথি হামাক নিয়া যাব, আৰু তালৈ তুমি মোক লৈ যোৱা। সূত্ৰ, ওহি বুলি গোপী যশোদা সহিত গয়া, এই বুলি যশোদাই গোপীৰ লগত কি হ'ল, শ্ৰীকৃষ্ণৰ ওচৰলৈ গ'ল। গোৱালী সবক থামে শ্ৰীকৃষ্ণক দেখাওল, আৰু গোৱালীসকলৰ মাজত শ্ৰীকৃষ্ণক দেখা পালে। শ্ৰীকৃষ্ণ গোপীসবক মধ্যে নৃত্য কৰে ঠিক, শ্ৰীকৃষ্ণই গোপীসকলৰ লগত নৃত্য কৰি আছে। আপোনাৰ পুত্ৰক দেখিয়ে যশোদাক সব শৰীৰ জোৰাওল, মানে আপোন পুত্ৰ শ্ৰীকৃষ্ণক যশোদাই দেখি আনন্দ লাভ কৰিলে, মানে তেওঁৰ অন্তৰখন কি হ'ল, জোৰ পৰি গ'ল। কৃষ্ণক ক'লে কৈয়ে শ্ৰীকৃষ্ণক কলাত ল'লে, গলে বান্ধি বদন চুম্বন কৈয়ে, মানে গলত বান্ধি তেওঁক মানে কি হ'ল, বহুত চুমা খাবলৈ ধৰিলে, আৰু পৰম আনন্দ লাভ কৰিলে। শ্ৰীকৃষ্ণ মাকৰ স্তনপান কৈয়ে, শ্ৰীকৃষ্ণই মাকৰ স্তনপান মানে গাখীৰ খাবলৈ ধৰিলে। মাকৰ বদন নিৰেখি, আৰু শ্ৰীকৃষ্ণই মাকৰ গাখীৰ খাই মাকৰ মুখখন চাই ক'বলৈ ধৰিলে। কান্দি কান্দি গোপী সব বৃত্তান্ত শুনাল, গোপীসকলে যে শ্ৰীকৃষ্ণক চোৰ সাজিছে, সেইখিনি কথা শ্ৰীকৃষ্ণই কান্দি কান্দি যশোদাক ক'বলৈ ধৰিলে, আৰু যশোদাই পুত্ৰ শোকত ব্যাকুল হৈ কি হ'ল, শ্ৰীকৃষ্ণৰ সেই নাটকৰ কথাখিনি মানি ল'লে। মানে মিছা কথাখিনি, শ্ৰীকৃষ্ণই মিছা কথা কৈছে, এইখিনি কথা যশোদাই কি হ'ল, পুত্ৰ শোকত কি কৰিলে, বিশ্বাস কৰি ল'লে। শুনি যশোদা গোৱালী সবক গাড়ী দিয়ে, জয়ছন বলত তহ দেখ শুনহ, আৰু যশোদাই শ্ৰীকৃষ্ণৰ কথা শুনি গোৱালীসকলক কেনেকৈ গালি পাৰিছিল, এইখিনিত ৰাইজসকল তোমালোকে শুনা, এইটো কোনে কৈছে, সূত্ৰধাৰে কৈছে। কথা, ডাইলগখিনি, যশোদা বল আহে ধান্দি, যশোদাই ক'লে, ঐ লুডুমি তিৰোতা, গোৱালীসকল, দাসীক দাসী, তোমালোক
দাখিৰৰ দাগ মানে তোমালোক চাকৰৰ চাকৰ মানে নিম্নৰ নিম্ন তুচ্ছৰ তুচ্ছ তিৰতা। গতিকে তোমালোকে মোৰ শ্ৰীকৃষ্ণক কেনেকৈ চোৰ বুলি ক'লা? তোহ হ'ব আমাৰ উহি বালকক কৃষ্ণক চোৰ বুলি কলংক কৰচি। মানে তোমালোকে নিজেই মানে কি চোৰ, মানে তোমালোকে নিজে কি চাকৰ, তোমালোকে নিজে কি বহুত সৰু। গতিকে সৰু তিৰোতা হৈ মোৰ পুত্ৰ বা ৰজাৰ পুত্ৰ শ্ৰীকৃষ্ণক মানে চোৰ সজাইছা, লাজ নালাগে? মোৰ পুত্ৰক যে বদনাম কৰিছা, এনেকৈ যশোদাই গালি পাৰিবলৈ ধৰিলে। তোহাৰী মুখে চাৰ পৰক, তোমাৰ মুখত চাই পৰক। তুমি যে শ্ৰীকৃষ্ণক চোৰ বুলি কৈছা, তুমি নিজে মাখন খাই তুমি মোৰ পুত্ৰক চোৰ বুলি কৈছা, তোমাৰ লাজ নালাগে নেকি? তোমাৰ মুখত চাই পৰক। এনেকৈ গোপীগৰাকীক যশোদাই গালি পাৰিলে। হে বাপু কৃষ্ণ, তেতিয়া যশোদাই কৃষ্ণক ক'লে, হে বাপু কৃষ্ণ, উহি বান্ধি হব থানে আৱৰ নাহি আৱব। কৈছে, হে বাপু শ্ৰীকৃষ্ণ, তুমি আৰু এই লুডুমি তিৰোতাসকলৰ ওচৰত বা এই গোপীসকলৰ ওচৰত বা গোৱালীসকলৰ ওচৰত নাহিবা। আমাৰ ঘৰে দধি দুগ্ধ লৱণো কে পুছত, আমাৰ ঘৰত বহুতো দধি দুগ্ধ আছে, বহুতো লৱণো বা দৈ গাখীৰ আছে, তুমি খাব পাৰিবা। যত খাইতে পাৰ তত সামুদেৱ, তুমি যিমান খাব পাৰা মই তোমাক সিমানে খাবলৈ দিম, মুঠতে তুমি ইয়ালৈ আহিব নালাগে। এনেকৈ যশোদাই শ্ৰীকৃষ্ণক ক'লে। তোহাৰী বালাই লৈ আহে বাপু তোহ আমাৰ কৌটি পুৰুষক দেৱক পৰম দেৱতা। কি কৈছে? মাথাক মুকুট গলাক সাধৰি বুকেৰ শীতল চন্দন। তেতিয়া যশোদাই শ্ৰীকৃষ্ণৰ মুখখন চাইছে, ক'লে, হে কৃষ্ণ, তুমি কৌটি পুৰুষৰ দেৱতা, মানে তুমি কি কৌটি পুৰুষৰ দেৱতা, মানে তুমি ভগৱানৰো ভগৱান, তুমি বহুত মূল্যৱান সন্তান হয় মোৰ কাৰণে। বহুত কষ্টৰ ফলত মই তোমাক পাইছোঁ, বহুত মানে কি ভক্তিৰ ফলত মই তোমাৰ নিচিনা পুত্ৰ পাইছোঁ। গতিকে তুমি মোৰ কাৰণে বহুত মূল্যৱান, তুমি মোৰ মাথাৰ মুকুট হয়, তুমি মোৰ গলত পিন্ধি থকা সাতসৰী হয়, তুমি মোৰ বুকৰ শীতল স্পন্দন, মানে তুমি মোৰ কি হয়, মোৰ বুকুখন শীতল কৰাৰ মূল কাৰণ হয়। গতিকে তুমি মোৰ কাৰণে বহুত মূল্যৱান। গতিকে তোমাৰ নিচিনা ল'ৰাই এনেকুৱা সামান্য বা তুচ্ছ এই গোৱালীসকলৰ ওচৰত আহি চোৰ বদনাম ল'ব নালাগে। তুমি কি কৰা, মোৰ ঘৰত যিমান কি আছে বা আমাৰ ঘৰত যিমান মাখন আছে তুমি খাবা, তুমি যিমান খাব পাৰা মই তোমাক সিমানে দিম, গতিকে তুমি ইয়ালৈ আহিব নালাগে। এনেকৈ মৰম কৰি শ্ৰীকৃষ্ণক যশোদাই কৈ থাকিলে, আৰু যিমান পাৰে সিমান আন গোপীসকলক যশোদাই গালি পাৰিবলৈ ধৰিলে। সূত্ৰ, উহি বুলি যশোদা গোৱালী হ'বক ঠেঙনা দিয়ে, খেদাই কহু। এতিয়া যশোদা কি হ'ল, বাকীসকল গোৱালীক কি হ'লে, গালি পাৰি খেদি দিলে। আপুনি আঞ্চৰে কৃষ্ণক ধূলা জৰি, আৰু নিজে নিজে কি কৰিলে, কৃষ্ণৰ গাত থকা ধূলা বা বালি জকাৰি দিলে। বুকে বান্ধি ক'লে কৰি বদন চুম্বন দিয়ে, আৰু বুকত বান্ধি শ্ৰীকৃষ্ণক চুমা খাবলৈ ধৰিলে। পৰম আনন্দে আপোনাক গৃহে আনি, আৰু গাৰ পৰা ধূলি মাকতি গুচাই দি পুত্ৰক নিজৰ ঘৰলৈ উভতাই আনিলে। শীতল জলে স্নান কৰাই আৰু ঠাণ্ডা পানীৰে গা ধুৱালে। পঞ্চামৃত ভোজন কৰালে, আৰু পঞ্চমৃত মানে কি কৰিলে, শ্ৰীকৃষ্ণক বনাই কেনে যশোদাই খাবলৈ দিলে। পঞ্চামৃত মানে হৈছে তোমাৰ চেনি, এঙা গাখীৰ, দৈ গাখীৰ, ঘিউ, মৌ, এইবিলাক পাঁচবিধ মানে কি মানে বস্তু লগ লগাই এবিধ ক্ষীৰ বনায় বা ভোগ বনায়, সেইটো কি কয়, পঞ্চামৃত বুলি কয়। পঞ্চযোগ অমৃত পঞ্চামৃত, আৰু সেইটো যশোদাই কৃষ্ণক বনাই খোৱালে। সুগন্ধ চন্দনে, আৰু সুগন্ধ চন্দনৰ তিলক কৃষ্ণক পিন্ধালে। দিব্য বস্ত্ৰ অলংকাৰে ভূষিত কৰায়, আৰু দিব্য বস্ত্ৰ মানে কি দেৱতাসকলে যি বস্ত্ৰ পৰিধান কৰে, এনেকুৱা বস্ত্ৰ যশোদাই শ্ৰীকৃষ্ণক পিন্ধালে, মানে শৃংগাৰ কৰিলে শ্ৰীকৃষ্ণৰ। কৃষ্ণক সুন্দৰ বদন নিৰেখি, আৰু কৃষ্ণৰ এনেকুৱা চন্দ্ৰসদৃশ বা ধুনীয়া মুখখন চাই যশোদাই মুখ্যত অধিক আনন্দ লভিয়ে পৰমহন্তক ৰহল, আৰু বহুত মানে কি হয়, শ্ৰীকৃষ্ণৰ এনেকুৱা ধুনীয়া মুখখন চাই যশোদাই পৰম সন্তুষ্টি লাভ কৰিলে। আহে সভাসদ লোক, এতিয়া সূত্ৰধাৰে কৈছে ৰাইজসকলক, হে ৰাইজসকল, শ্ৰীকৃষ্ণক পৰম কৃপালু গুণ দেখ, হে ৰাইজসকল, শ্ৰীকৃষ্ণৰ পৰম কৃপালু বা কৰোণাময় গুণ তোমালোকে দেখা। কৌটি
ব্ৰহ্মাণ্ডক ঈশ্বৰ হৈয়া নন্দক গৃহে বেকত হৈয়া তেওঁ কৌটি কৌটি পুৰুষৰ দেৱতা হয় তেওঁ পৰম ব্ৰহ্ম হয়, তেওঁ পৰম পুৰুষ হয়। তেওঁক পাবলৈ বহুত মানুহে কি কৰে ভক্তি কৰে, হাজাৰ হাজাৰ বছৰ তপস্যা কৰি ঋষিমুনিসকলে তেওঁৰ সান্নিধ্য লাভৰ কাৰণে চেষ্টা কৰে, কিন্তু তথাপিও যেন তেওঁলোকে শ্ৰীকৃষ্ণৰ সান্নিধ্য লাভ নাপায়। কিন্তু এনেকুৱা পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণই সাধাৰণ নাৰী এগৰাকীৰ ভক্তিত সন্তুষ্ট হৈ নিজৰ যশোদাৰ ঘৰত কি কৰিছিলে, পুত্ৰৰূপে আহিছিল আৰু কি কৰিছিল, শ্ৰীকৃষ্ণৰ লগত কি আছিলে, যশোদাৰ লগত বা গাঁওবাসীৰ লগত বা গকুলবাসীৰ লগত কি কৰিছিল, আনন্দ কৰিছিল। ইহাক শ্ৰৱণ কীৰ্তন কৰিয়ে সব লোক সংসাৰ ঘৰ নিকাৰত ৰব। আৰু শ্ৰীকৃষ্ণৰ এনেকুৱা নাম কীৰ্তন শুনি বা শ্ৰৱণ কীৰ্তন শ্ৰীকৃষ্ণৰ কথাবিলাক যিসকলে শুনে বা মুখেৰে কয়, তেওঁলোকে কি কয়, পৰম সন্তুষ্টি লাভ কৰে আৰু তেওঁলোকে মুক্তি লাভ কৰে। ইহা জানি শ্ৰীকৃষ্ণ চৰণে শৰণ সাৰ কৰিয়ে নিৰন্তৰে হৰিবোল হৰিবোল। আৰু শ্ৰীকৃষ্ণৰ এনেকুৱা গুণ গৰিমা শুনি বা তেওঁৰ এই যি মানে কি মহত্ব কথা এইবিলাক শুনি তোমালোকে তেওঁৰ চৰণত শৰণ লোৱা আৰু মুক্তি পাবলৈ প্ৰয়াস কৰা। এইটোৱে নাটকখন ঝুমুৰাখনৰ মূল কথা। মই যিমান পাৰোঁ এইখিনি বুজাই দিলোঁ, তোমালোকে আশা কৰোঁ বুজি পাইছা। যদি বুজি পাইছা তেনেহ'লে এটা কমেণ্ট কৰি দিবা আৰু বাকীসকলক চাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।